Hello everyone, good morning. আপোনালোক সকলোকে স্বাগতম জনাইছো মই নতুন ভিডিঅ'লৈ। আপোনালোক সকলোকে ভোগালী বিহুৰ আমাৰ শুভেচ্ছা জনাইছো। আৰু এইয়া দেখিছে দেহা মানুহ খং উঠিছে বোলে তাই। হাই কৈ দিয়া দেহা। এয়া পিঠা পনা মায়েহে দিছিল বেটিৰ কাৰণে মই একো কামেই কৰিব নোৱাৰোঁ সেইকাৰণে মই বনোৱা নাই বৌয়ে বনাইছিল। আৰু এতিয়া চাহ খাই লওঁ। এয়া আলু খাওঁ আৰু এয়া মিষ্টাৰ চাহ খাই আছে। দেহাই দেউতাকৰ লগত ধেমালি কৰি আছে যিহেতু গোটেই দিনটোৱে নাপায় ৰাতিয়ে ডিউটিৰ পৰা আহে আকৌ ৰাতিপুৱা ডিউটি যাবলৈ হয়েই। দেউতাকে গান চান লগাই দিয়ে যে খুব ভাল পায় সেইকাৰণে নাচি থাকে। উৎপাত দেখিছে কুকুৰে নিচিনাখনে এনেই বহিয়ে নাথাকে তাই। ইজনী উৎপাত কৰা দিম এতিয়া। ইজনী উৎপাত কৰি আছে ইজনী। উৰুকাৰ নিশা বাহিৰতে ভাত বনোৱা হৈছে আৰু মাহঁতে লাগি কৰি বনাই আছে। আৰু আজি চুঙা খোৱা হ'ব। দেউতাই চুঙা পুৰি আছে। সেয়া মা আহি আছে। মই ছোৱালী ইমান উৎপাত একোনে একো কৰিবই নোৱাৰি। সেয়া মা নাচি দিয়া অকণমান নাচি দিয়া। এঠাইত ৰখি নাথাকে ঘূৰিয়ে ফুৰে গোটেইজনী বহুত উৎপাত। এয়া চুঙাবিলাক পুৰি ৰাখিছিলে আৰু গুচাই দিলে। চিকেন কাৰী মটন কাৰী আৰু এয়া পৰ্ক ড্ৰাই ফ্ৰাই খাওঁ এতিয়া। আৰু এই ভণ্টি ওচৰৰে টুচু পূজা আছিল তালৈ যাবলৈ ওলাবলৈ আহিছিল। একেবাৰে ঠাণ্ডা আমাৰ ইয়াত দেখিছে ৰ'দটো অকণমানে ওলাইছে কাপোৰ অকণো শুকুৱাই নাই। আৰু ইয়াত মিষ্টাৰ ডিউটি গ'ল। তাৰপিছত দেহাকো খোৱালোঁ কৰিলোঁ আৰু এতিয়া এইয়া গা পা ধুৱাই কৰি দিলোঁ। তাই শুইছে। এইজনী দেখিবলৈ পাইছে শুই আছে কোচতে লৈ গান চান বাজি আছে। তাই ভয় খাব পাৰে সেইকাৰণে কোচতে লৈ আছোঁ। সকলোৱে দিনবোৰ শুভ হওক তাৰে কামনা কৰিলোঁ ভগৱানৰ ওচৰত। আপোনালোকে ভালে কুশলে থাকক আৰু সকলোৱে। কৰদৈ আৰু তাইক জলকীয়া আনিব পঠিয়াইছোঁ। কৰদৈ টেঙা খাম এতিয়া দেই। দেখিছে নে কিমান ধুনীয়া কেঁচা কেঁচা হৈ আছে। খাম এতিয়া আমি আৰু দেই। বহি আছে এজনীও খাবলৈ ৰৈ নিমখ লৈছোঁ। এয়া হাজমলা গুড়ি আৰু এইখিনি কৰদৈ আৰু তাইক জলকীয়া আনিব পঠিয়াইছোঁ। কাটি কৰি ল'লোঁ আৰু এতিয়া খাম আৰু আমি বহুত টেষ্টি। এজনীয়ে খাবলৈ ৰৈ আছে এজনীয়ে খালে খাম। টেষ্টি টেঙা পাইছ? শুনিছোঁ কোৱা আঙাংকে খাই দিয়ে। কেনেকুৱা খাবলৈ ৰাস্তাত 9698 আছে ন? এইটো নাম্বাৰ দি দিবা নাই কৰদৈ টেঙা খাইছোঁ। কি কৰিব মানে কোৱা এইটো কি হয় হাজমলা আৰু জলকীয়া খাইছ কেনেকুৱা লাগিছে কোৱা টেষ্টটো। এনেকৈ নিমখ তুলবা তেতিয়াহে।
টেষ্ট কৰা লাগিছে ভাল লাগিছে দেই হাজমোলাটো দিয়াৰ কাৰণে বেছি টেষ্টি লাগিছে ন ভাল লাগিছে ন ক'ত গ'ল ববিতা দি দিওঁ নাখায় আমি খাই নানি ঘৰ নানি দেহা টেষ্টি নে ভাল লাগিছে ন টেষ্টি কৰ্দৈ টেঙা 5টা কোণ থকাৰ কাৰণে 5 ফল বুলি কোৱা হয় নতুবা ষ্টাৰ ফ্ৰুইট বুলি কোৱা হয় ইংৰাজীত জণ্ডিছ ৰোগৰ কাৰণে কৰ্দৈ টেঙা বহুত ভাল সেইকাৰণে খাব লাগে আৰু দেহা সৰুতে জণ্ডিছ আছিলে সেইকাৰণে খাব দিছে যি খাইছে আৰু তাই নিজে দাঁতৰ কাৰণেও ভাল যিহেতু জলকীয়া টেঙাৰ লগত জলকীয়া কেনে লাগিছে জলকীয়াটো ইমান জ্বলা জলকীয়াটো খাই ল'লে জলকীয়া খাই কি হৈছে অৱস্থা এয়া দিছে জলকীয়া লৈ লৈছোঁ পুৰা জলকীয়া লগাই দিছোঁ নিদিলে চা ভাল লাগিছে দেই একদম মানে টেঙাটো মানে বেছি মিঠাও নহয় বেছি টেঙাও নহয় মানে হিচাপত আছে এয়া আপোনালোকে এবাৰ খাই চাব কেনেকুৱা লাগে নোখোৱা মানুহজনেও খাইছে ক'লে নাখাব লগৰ সৈতে খাব লগৰ লগত খালে বেছি ভাল কেতিয়া বেছি টেঙা নালাগে মিঠা লাগিব মিঠা লাগিব অকলে কেতিয়া ভাল নালাগে কিমানখিনি লৈছিলোঁ আৰু কিমানটো দেখাইছা তুমি দুটা পিচ খাইছা কাইছে জলকীয়া খাই লৈ দেই নিমখ পান বিজা সেইটোৱে হৈ গ'ল দেখোন কাণেদি ধোৱা লাগিছে বোলে সিহঁতৰ খাই লওঁ লগ পাই আছোঁ বাই 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 খাই কৰি হৈ গ'ল আৰু অকণমান সময় ৰ'দ ল'ম ভিডিঅ'টো আপলোড কৰোঁতে দেৰি হ'ল ভিডিঅ'টো চাই ভাল তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই